আচ্ছা, আপোনাৰ মিডিয়া বন্ধুসকলক নমস্কাৰ। আপোনালোকে সকলে আহিছে, ধন্যবাদ। আপোনালোকে সকলে জানে যে মই 2015 বিটিচি পৰিষদীয় নিৰ্বাচনত মই AIDF দলৰ পৰা বিজয় হৈছিলোঁ। তাৰপিছত 19/6/2018 মই কংগ্ৰেছ দলত জইন কৰিছিলোঁ। তাৰ এটা বহুত ডাঙৰ কাৰণ আছিল। কাৰণটো হৈছিল বিভিন্ন জায়গাত মই এটা বস্তু সন্মুখীন হৈছিলোঁ যে AIDF এটা সাম্প্ৰদায়িক দল, অকল মুছলিম লৈ ৰাজনীতি কৰে। যেনেকা BJP এটা সাম্প্ৰদায়িক দল বুলি কয়, তেনেকা AIDFকো সেই নজৰত চায়। তো সেইকাৰণে আমি দলীয় কৰ্মীকৰ্তাক লৈ তেতিয়া সেই সময়ত চিন্তা ভাৱনা কৰি আমি 19/6/2018 চনত আমি কংগ্ৰেছত জইন কৰিছিলোঁ। আৰু তেতিয়াৰে পৰা এতিয়ালৈকে আমি কংগ্ৰেছতে কাম কৰি আছিলোঁ। কংগ্ৰেছ দলে মোক বহুত কিবা কিবি দিছে। মই কংগ্ৰেছ দলৰ পৰা গোটেই BTAT মাইনৰিটি ডিপাৰ্টমেণ্টৰ চেয়াৰমেন পাইছিলোঁ। কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি আছিলোঁ। কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতিও আছিলোঁ। আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক্সিকিউটিভ মেম্বাৰো আছিলোঁ। তো আমি এক্টিভলি কাম কৰি আছিলোঁ। যোৱা 2020 চনত মই কংগ্ৰেছ দলত প্ৰাৰ্থী আছিলোঁ। তো আপোনালোকে জানে যে 2020-ৰ সময়ত কৰোণা আছিল। যেতিয়া 15 দিনৰ ইলেকশ্যনটো 1 বছৰলৈকে টানি গ'ল, লাষ্টলৈকে আমি অলপ ভোটত হাৰিব লগা হ'ল। তো কংগ্ৰেছৰ এটা নিয়ম আছে যে যিজন মানুহ অলপ ভোটত হাৰে সেইজন মানুহক নেক্সট টাইম আকৌ সুবিধা দিয়ে, মানে আকৌ টিকিট দিয়ে। সেই ৰেফাৰেঞ্চত আমি কংগ্ৰেছ দলত কাম কৰি আছিলোঁ। কৰি থকা অৱস্থাতে যোৱা 2024 লোকসভা ইলেকশ্যনত আমি দিনে ৰাতে কষ্ট কৰাৰ পিছত গোসাইগাঁও সাব ডিভিজনত কংগ্ৰেছে এটা ভাল ফলাফল কৰিছিলোঁ। বেলেগ জেগাত ভোট পোৱা নাই, কিন্তু গোসাইগাঁও সাব ডিভিজনত ভাল এটা ফলাফল পাইছিলোঁ। তাৰপিছত আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ছাৰে মোক মাতিছিল, মাতি পেলাই কৈছিল যে তুমি কুমাৰ কাৰণে ৰেডি হৈ যোৱা, তোমাৰ টিকিট লৈ টেনশ্যন নাই, তুমি কাম কৰা, বুথ কমিটি, প্ৰাইমাৰী কমিটি সেইবিলাক চব বনোৱা। মই 76টাৰ ভিতৰত প্ৰায় 60টা বুথ কমিটি বনাইছোঁ, মহিলা কমিটিও বনাইছিলোঁ, ইউথ কমিটি, সেৱা দল সব বনাইছিলোঁ, প্ৰাইমাৰী বনাইছিলোঁ। দিনে ৰাতি কাম কৰি পেলাই এটা কংগ্ৰেছৰ মহল এটা তৈয়াৰ কৰিছিলোঁ। কৰাৰ পিছত আপোনালোকে জানে যে এই 2 মাহমান আগত গৌৰৱ গগৈ ডাঙৰীয়া তুলসী বিলত এটা প্ৰগ্ৰাম কৰিছিল। সেইটো প্ৰগ্ৰামতো প্ৰায় 5 লাখৰ ওপৰত মই খৰচা কৰি প্ৰগ্ৰামটো ছাকচেছফুল কৰিছিলোঁ। সেইদিনা প্ৰগ্ৰামৰ দিন আমাৰ BPF দলৰ পৰা এজন মানুহ বকৰ আলী তেখেতে জইনিং কৰিছিল। তেখেতে জইনিং কৰাৰ পিছত তেখেতেও দাবীদাৰ। দেখা গ'ল যে সেইজন মানুহকে টিকিট দি দিল, গুমাৰহৰ সেইজন মানুহক টিকিট দি দিল। এতিয়া টিকিট দিছে সেইটোলৈ মই বেয়া পোৱা নাই, টিকিটটো এজনে পাব। কিন্তু পিছলৈ যেতিয়া গম পালোঁ যে তেখেতক টিকিটটো একচুৱেলি BJPৰ পৰা পইচা লৈ টিকিট দিছে। মানুহৰ পৰা শুনা পাইছোঁ প্ৰায় 30-35 লাখ টকা লেনদেন কৰিছে এই আব্দুল সোবহান আলী চৰকাৰ, গোলগঞ্জৰ MLA। বহুত মানুহে কয়, এনেকা শুনা পাইছোঁ যে টকা লৈ তাক টিকিট দিছিল। আৰু সোবহান আলী চৰকাৰে ডাইৰেক্ট মোকো ফোন কৰি কৈছিল যে 10 লাখ টকা দিয়া তোমাক টিকিট দিম। তো ইমান MLA সোবহান আলী চৰকাৰে। তো সিহঁতে যে BTCত এটা কলা বজাৰ, টকাৰ এটা কলা বজাৰ থিয় কৰিছিল, সিহঁতৰ কেণ্ডিডেট জিকা হাৰালৈ মতলব নাই, যি পইচা দিব তাকে কেণ্ডিডেট দিব লাগে। তো 31 তাৰিখে টিকিট ঘোষণা হৈছে। 31 তাৰিখৰ পিছত 6 তাৰিখলৈকে মই ৰখি আছিলোঁ। আজি BJP এটা ডাঙৰ দল, চেণ্ট্ৰেলত গভৰ্ণমেণ্ট, ষ্টেটত গভৰ্ণমেণ্ট, BTCতে জইণ্টলি গভৰ্ণমেণ্ট আছে। তাৰপিছতো নীলেশ্বৰ ৰায় ডাঙৰীয়া যেতিয়া নিৰ্দলীয় কেণ্ডিডেট থিয় হ'লে, অশোক সিংহালৰ নিচিনা এটা কেবিনেট মন্ত্ৰী আহি গোসাইগাঁৱত 3 দিন বাহৰ পাতি আছে নীলেশ্বৰ ৰায়ক মেনেজ কৰাৰ কাৰণে। ফাইনেলি লাষ্টত কি হ'ল, তেখেতক সজল সিং ডাঙৰীয়াৰ লগত মেনেজ কৰি বুজাবুজি কৰাই দি গুচি গ'ল। কিন্তু কংগ্ৰেছ দলৰ নেতাবিলাকে ইমান ডাঙৰ মনোভাৱৰ নেতা, 31 তাৰিখে টিকিট ঘোষণা হৈছে, 6 তাৰিখলৈকে মই ৰখি আছিলোঁ, এটা ফোন অহা নাই মোৰ তাতে, এজন লিডাৰে মোক যোগাযোগ কৰা নাই যে ভাই তুমি টিকিট পোৱা নাই, যিজন টিকিট পাইছে তাক যি কোৱা একেলগে থাকি, কোনো ৰেছপন্স নাই। ইয়াৰে মাজত আমি আমাৰ দলীয় কৰ্মীকৰ্তা লৈ আমি বহি আমি সিদ্ধান্ত ল'লো যে এতে থাকি লাভ নাই, কংগ্ৰেছে একচুৱেলি BTCৰ ভাল চিন্তা ভাৱনাই কৰা নাই। আৰু লক্ষণীয় এটা কথা কি যে যোৱা MP ইলেকশ্যনত যিবিলাক মানুহ কাম কৰা নাই সেইবিলাকে কোকৰাঝাৰ জিলাৰ প্ৰত্যেকটা কেণ্ডিডেট, শ্ৰীৰামপুৰৰ কেণ্ডিডেট যোৱা MP ইলেকশ্যনত বেলেগ দল কৰিছে, গুমাৰ কেণ্ডিডেট শ্ৰীৰামপুৰ সমষ্টিত গুমাৰ কেণ্ডিডেটটো MP ইলেকশ্যনত বেলেগ দল কৰিছে, পৰ্বত জোৰাটো বেলেগ দল কৰিছে,
আপোনালোকে চাওক কোকৰাঝাৰত যিমানকেইটা কেণ্ডিডেট আছে এটা কেণ্ডিডেটও লোকসভা ইলেকশ্যনত কংগ্ৰেছ হৈ কাম কৰা নাই, তেনেহ'লে চব নিউলি মানে পইচাৰ খেলা কৰি সেইটো টিকেট দিছে। তাৰপিছত আমি সিদ্ধান্ত লৈ আমি কোকৰাঝাৰ জিলা জেনেৰেল ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট বহুত কেইজন আছে, নাম ক'লে বহুত সময় লাগিব। কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি বিটল চৌধুৰী ডাঙৰীয়া, তেখেতেও মোৰ লগত আছিল। সেৱা দলৰ চেয়াৰমেন কুদ্দুছ আলী আহমেদ, তেখেতেও মোৰ লগত লৈ আমি কোকৰাঝাৰ জিলা আৰু গুমা ব্লক কংগ্ৰেছ কমিটিৰ মেইন পৰ্টফলি প্ৰায় মোৰ দেন 50জন মান মানুহ আমি কালি জইন কৰিছোঁ। আমি প্ৰমোদ বড়ো ছাৰৰ নীতি আদৰ্শ আৰু তেখেতৰ মানে আমি বহুত জায়গাত এতিয়া ইলেকশ্যনৰ এটা মেইন এজেণ্ডা হৈছে লেণ্ডৰ এজেণ্ডা। প্ৰত্যেকটা দল সংগঠনে যাই পেলাই কৈ আছে আমি জমিৰ পাট্টা দিম, আমি উচ্ছেদ কৰিব নিদিম। আমি প্ৰমোদ বড়ো ছাৰৰ লগত যেতিয়া বহিছোঁ, ছাৰে ডাইৰেক্ট কথা দিছে যে আমাৰ গভৰ্ণমেণ্ট আহিলে আমি উচ্ছেদ নকৰোঁ, উচ্ছেদৰ প্ৰশ্ন নাই, কৰিলে আমি আগতে কৰিব পাৰিলোহেঁতেন। কিহৰ কাৰণে? হাগ্ৰামা মহিলাই ডাঙৰীয়া 2019 চনত পিটিশ্যন দাখিল কৰিছিল উচ্ছেদৰ কাৰণে 1,70,000 মানুহৰ। এই পিটিশ্যনৰ অৰ্ডাৰটো ইউপিপিএল গভৰ্ণমেণ্ট অহাৰ পিছত অৰ্ডাৰটো ওলাইছিল, কিন্তু আমি উচ্ছেদ কৰা নাই, আমি উচ্ছেদ নকৰোঁ। তাৰপিছত আৰু এটা বস্তু চালোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিলে, বিভিন্ন জাগাত কবৰস্থান কওক, ঈদগাহ মাঠ কওক, মন্দিৰ কওক, শ্মশান কওক, মছজিদ কওক বা জাতীয় সংগঠন আজি গোসাইগাঁও আমচুৰ কাৰণে 1 বিঘা জমি এলট কৰিছে। বিভিন্ন জায়গাত জমি দি আছে, তেখেতে মন্দিৰৰ নামত 2 লাখ টকা দি আছে, মছজিদৰ নামত 2 লাখ টকা দি আছে, জাতীয় সংগঠনৰ নামত 2 লাখ টকা দি আছে। তো এইবিলাক বহুত চাই দেখলো যে প্ৰমোদ বড়ো ছাৰৰ যিটো নীতি আদৰ্শ, প্ৰমোদ বড়ো চিন্তা ভাৱনা, তেখেতৰ চিন্তা ভাৱনা আৰু সকলো জাতি জনগোষ্ঠীক লগত লৈ তেখেতে ৰাজনীতি যিটো কৰাৰ ধাৰণা আৰু এটা শিক্ষিত মানুহ তেখেতে, এইটো চাই পেলাই তেখেতৰ নীতি আদৰ্শ ভাল পাই পেলাই আমি সকলোৱে ইউপিপিএল দলত জইন কৰিছোঁ। কংগ্ৰেছ দলৰ স্থিতি মই জানা মতে, মই বুলি নহয় আপুনি পাব্লিকক সুধিব, কংগ্ৰেছ দলে এতিয়ালৈকে বিচৰাই নাই যে এটা কেণ্ডিডেট জিকক। 31 তাৰিখে নমিনেশ্যন দিছে, আজিলৈকে কংগ্ৰেছ দলৰ পৰা এটা MLA বা কোনো এটা ডাঙৰ লিডাৰ আপোনালোকে দেখা পাইছে না? কেণ্ডিডেট দি পেলাই এৰি দিছে, যা তহঁতে কি কৰিবি কৰ। তো পাৰ্টিয়ে গুৰুত্ব দিয়া নাই, সিহঁতে জিকাৰ কাৰণে ইলেকশ্যন খেলা নাই। আমি সেই বস্তুটো লক্ষ্য কৰিছোঁ যে BTCত যদি কংগ্ৰেছে জিকাৰ কাৰণে ইলেকশ্যনে নেখেলে, তে সেইটো দল কৰি কি লাভ? এনে খালি দিনে ৰাতি আমি কপ কৰিম, যেতিয়া ইলেকশ্যন শেষ হৈ যাব। এটা ৰাজনৈতিক দল কৰিলে আপোনালোকে জানে যে বহুত খৰচা, সৰু সুৰা মিটিং হৈ থাকে, সব সময় হৈ থাকে। তো যিটো দলৰ হবে নাই যে আমি এটা গভৰ্ণমেণ্ট কৰিম, সেইটো দল কৰিতো প্ৰশ্ন নাই, সেইটো লাভ নাই। এইটো BTCত কৰিল, BTCত প্ৰত্যেকটা কেণ্ডিডেটৰ পৰা পইচা লৈ টিকেট দিছে, যি টিকেট পইচা দিব পাৰিছে সিহে টিকেট পাইছে। সেইকাৰণে আমাৰ কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মীবিলাকৰ পইচা নাই, আপোনালোকে জানে। ইমান দিন দল কৰিছে, সিহঁতে পইচা নাই। যিবিলাক মানুহ বেলেগ দলৰ পৰা পইচা কামাই পেলাই 1 মাহ আগত আহি কংগ্ৰেছত জইন কৰিছে, পইচা দিছে, টিকেট পাইছে। কাইলৈ এনেকা হ'ব যে পৰ্বতজোৰাৰ কাৰণে যিজন 4-5 কোটি টকা দিব পাৰিব, সি টিকেট পাই যাব। নিষ্ঠাবান কৰ্মীৰ প্ৰয়োজন নাই। কালি আপোনালোকৰ মাজত যদি কোনোবা যায়, যদি 4-5 কোটি টকা কংগ্ৰেছৰ লিডাৰক দিয়ে, আপোনালোকেও পাই যাব। এই গোলগঞ্জৰ MLA সোবাহান আলী সরকার, ইয়ার নেতৃত্বত ধুবুরীত 10টা জিলা পরিষদ জিকিছিল, 20টা টোটাল জিলা পরিষদ আছিল। 5টা জিকিছিল আপনার বিজেপি, 3টা জিকিছিল ইউডিএফ, এটা নির্দলীয়, এটা রাইজৰ দল। রাইজৰ দলটো কংগ্রেসের লগত বুঝাবুঝি হয়েছিল, 11টা বিজেপিয়ে ভোট দিয়া নাই। 15 জন মানুহ ভোট দিছে, তার ভিতরে 8টা ভোট পাইছে নির্দলীয় ক্যান্ডিডেট। তাতে কংগ্রেস বিলাক বিক্রি করেছে সোবাহান আলী সরকারে। এটা ক্যান্ডিডেট 70 লাখ কোটি টাকা লৈ বিক্রি করেছে। তাতে বিক্রি করে পেলাই BTCতে একটা